হাবিজুল অফিচিয়েল জিকে চেনেলটোলৈ সকলোকে স্বাগতম। আজি আহিছে ছেকেণ্ড ইয়েৰ এছামিছৰ কুৱেশ্যন আনসাৰ আলোচনা কৰিম। পাৰ্টটোৰ নাম হৈছে চিটি। যিসকলে ইউটিউবৰ পৰা চাই আছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আৰু যিসকলে ফেচবুকৰ পৰা চাই আছা সেইসকলে ফলো কৰি দিয়া। বোলা ভিডিঅ'লৈ যাওঁ। ক নম্বৰ অতি চমু প্ৰশ্ন। ১ নম্বৰ কুৱেশ্যন, চিটি গল্পটো শিলভদ্ৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? উত্তৰ, চিটি গল্পটো শিলভদ্ৰ 1994 চনত প্ৰকাশিত চিটি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে। ২ নম্বৰ কুৱেশ্যন, শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ, শিলভদ্ৰই 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ৩ নম্বৰ কুৱেশ্যন, কাৰ চিঠিৰ বাবে বুদ্ধদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল? উত্তৰ, বুদ্ধদেৱ চৌধুৰী তেওঁৰ ঘনিষ্ঠ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰি আছিল। ৪ নম্বৰ কুৱেশ্যন, প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো বুদ্ধদেৱ চৌধুৰীক কোনে দিছিল? উত্তৰ, প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো বুদ্ধদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভাতিজা ল'ৰাজনে দিছিল। ৫ নম্বৰ কুৱেশ্যন, বুদ্ধদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল? উত্তৰ, বুদ্ধদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে কিছুদিন অকলে বাগানত আছিল আৰু তেওঁৰ পৰিবাৰক গাঁৱৰ ঘৰত ৰাখিছিল। তেতিয়া তেওঁৰ পৰিবাৰৰ পৰা তেওঁলৈ চিঠি আহিছিল। এই চিঠিখন সোনকালে পাবলৈ তেওঁ টিংখঙত থকা ডাকঘৰলৈ গৈছিল, যাৰ দূৰ আছিল কমেও ৪ মাইল। খ নম্বৰ চমু প্ৰশ্ন। ১ নম্বৰ কুৱেশ্যন, চিঠি গল্পটোত বুদ্ধদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে? উত্তৰ, চিঠি গল্পটো বুদ্ধদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে আৰু তেতিয়া বুদ্ধদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে বাগানত আছিল। তেতিয়া তেওঁৰ পৰিবাৰক কিছুদিনৰ বাবে গাঁৱৰ ঘৰত থৈ গৈছিল। সেয়েহে চৌধুৰীয়ে পৰিবাৰৰ চিঠিৰ বাবে ব্যাকুল অপেক্ষা কৰাৰ কথা কৈছে। ২ নম্বৰ কুৱেশ্যন, শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা। উত্তৰ, শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম হ'ল 1990 চনত অন্ধকাৰ উপন্যাসৰ বাবে অসম প্ৰকাশ পৰিষদ বঁটা আৰু সাহিত্যিক ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2002 চনত তেওঁক অসম উপন্যাস সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। ৩ নম্বৰ কুৱেশ্যন, বুদ্ধদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল? উত্তৰ, বুদ্ধদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুয়ো হৈছে ঘনিষ্ঠ বন্ধু। দুয়োৰে বয়স হৈছে। তেওঁলোকৰ দুয়ো একে চহৰৰ দুই প্ৰান্তত থাকে। যোগসূত্ৰ ৰাখিবলৈ গাড়ী ফোন নাই। ইমানে ঘনিষ্ঠ বন্ধু, কিন্তু পৰস্পৰ চিঠি পত্ৰ লিখাৰ অভ্যাস নাই। কিন্তু বহু দিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত বুদ্ধদেৱ চৌধুৰীয়ে হঠাৎ এদিন বন্ধু প্ৰশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখিছিল। ৪ নম্বৰ কুৱেশ্যন, কাৰ চিঠিৰ পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান? উত্তৰ, চিঠি এনেই। চিঠিৰ মূল্য। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক। পৰিচিত অপৰিচিত অজস্ৰ মানুহে তেওঁক চিঠি দিছিল। সাধাৰণতে এজন বিখ্যাত মানুহৰ বিষয়ে জানিবলৈ সকলোৰে কৌতূহল জন্মে। সেইবাবে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি মূল্যৱান বুলি ভবা হয় আৰু সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলিও কোৱা হৈছে। ৫ নম্বৰ কুৱেশ্যন, বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল? উত্তৰ, বৰ্তমান সময় হৈছে আধুনিক প্ৰযুক্তিবিদ্যাৰ সময়। কোনো এটা কাম কিমান সোনকালে আৰু কম সময়ত কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। মোবাইল ফোন, ইণ্টাৰনেট, টেলিফোন, কম্পিউটাৰ আদি হৈছে ইয়াৰ বাবে একোটি উত্তম মাধ্যম, যাৰ যোগেদি অতি দ্ৰুতভাৱে যোগাযোগ সম্ভৱ হয়। সেয়ে ইয়াৰ বহুল প্ৰয়োগৰ বাবে চিঠিৰ প্ৰাসংগিকতা বৰ্তমান সময়ত কম হোৱা দেখা যায়। ঘ নম্বৰ দীঘল প্ৰশ্ন। ১ নম্বৰ কুৱেশ্যন, শিলভদ্ৰৰ সাহিত্যিক কৃতিৰ চমু পৰিচয় দিয়া। উত্তৰ, অসমীয়া সাহিত্য জগতৰ এগৰাকী সুনিপুণ লিখক হিচাপে পৰিচিত ব্যক্তি হ'ল শিলভদ্ৰ, যাৰ প্ৰকৃত নাম হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী। সাহিত্য ৰচনাৰ বাবে তেওঁ শিলভদ্ৰ ছদ্মনাম গ্ৰহণ কৰে। শিলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। 1971 চনত তেওঁৰ প্ৰথম উপন্যাস সংকলনৰ মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায়। নতুন যুগত
অভিজ্ঞতাত মৰ্যাদা আৰু ত্ৰিশংকু হোৱা পুৰণি অভিযানত চিৰণি ত্ৰিশংকু অৱস্থা হেৰাই যাবলৈ অতিক্ৰম কৰা বিগত যুগৰ ৰসায়ল চিত্ৰায়ন আৰু নিশ্চয় নিৰপেক্ষিতৰ প্ৰতি সহানুভূতি শিলভদ্ৰ উপন্যাসৰ সাধাৰণ বৈশিষ্ট্য। পৰৱৰ্তী সময়তে তেওঁৰ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে অধিক খ্যাত অৰ্জন কৰে। 1975 চনত তেওঁৰ প্ৰথম গল্প সংকলনৰ বাস্তৱ প্ৰকাশ পায়। ইয়াৰ পাছত তেওঁৰ 20খনৰো অধিক গল্প সংকলনৰ প্ৰকাশ পায়। তাৰে কেইখনমান হল সমুদ্ৰীতিৰ কোনো বুপ নাই, উত্তৰণ, আকৌ ধুমপুৰ বহুদূৰ, তপন, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং, দায়িত্ব আৰু অন্যান্য গল্প ইত্যাদি। শিলভদ্ৰই ৰিপুবান, ইংকল আৰু কেইটামান গল্প আৰু ৰূপান্তৰণৰ নাম। দুখন গ্ৰন্থ অনুবাদ কৰিছিল। সাহিত্য কৰ্মৰ স্বীকৃতি স্বৰূপে শিলভদ্ৰই কেইবাটাও বঁটা আৰু সন্মান লাভ কৰে। তাৰ ভিতৰত 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশ পৰিষদৰ বঁটা, 1992 চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে। 1994 চনত শিলভদ্ৰই মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। সাহিত্যলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2002 চনত তেওঁক অসম উপন্যাস সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। 2 নম্বৰ কুৱেশ্যন, চিটি চুটি গল্পটিৰ কাহিনী ভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ, চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে। তেনে সময়তে পুৰণি মনে-মেলা বন্ধু সান্নিধ্য আনন্দৰ প্ৰদান কৰে। বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু সঁহাৰি লাভ কৰা যায় তেন্তে এই আনন্দ দুগুণে বৃদ্ধি পায়। নিজৰ পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখা বুদ্ধদেৱ চৌধুৰীয়ে তেনেকুৱা আনন্দ অনুভৱ কৰে। বুদ্ধদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুয়ো আছিল ঘনিষ্ঠ বন্ধু। তেওঁলোকৰ দুয়ো একেখন চহৰৰে দুই প্ৰান্তত থাকে। যোগসূত্ৰে ৰাখিবলৈ গাড়ী ফোন নাই। ইমান ঘনিষ্ঠ বন্ধু, কিন্তু পৰস্পৰ চিঠি-পত্ৰ লিখাৰ অভ্যাস নাই। কিন্তু বহুদিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত বুদ্ধদেৱ চৌধুৰীয়ে হঠাৎ এদিন বন্ধু প্ৰশান্ত শৰ্মাৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখে। তেওঁ ভাবে যে প্ৰশান্ত শৰ্মাই নিশ্চয় চিঠিখনৰ উত্তৰ দিব। কিন্তু বহুদিন অপেক্ষা কৰিও প্ৰশান্ত শৰ্মাৰ পৰা কোনো উত্তৰ নাপালে। অৱশেষত বুদ্ধদেৱ চৌধুৰীয়ে এদিনাখন প্ৰশান্ত শৰ্মাৰ ভাতিজা ল'ৰা এজনৰ ভাৱে জানিবলৈ পায় যে প্ৰশান্ত শৰ্মাৰ মৃত্যু হৈছে। বুদ্ধদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মাৰ ঘৰলৈ যোৱাত পৰিয়ালৰ লোকসকলৰ পৰা জানিবলৈ পায় যে প্ৰশান্ত শৰ্মাই বুদ্ধদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই অতি আনন্দিত হৈছিল আৰু সকলো চিঠিখন দেখুৱাই বুদ্ধদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছিল। কথাটো গম পাই বুদ্ধদেৱ চৌধুৰীৰ সুখ উথলি উঠে। তেওঁ নিজকে যিখিনি আনন্দৰ বাবে বাট চাই আছিল সেই আনন্দখিনি যে বন্ধু প্ৰশান্ত শৰ্মালৈ লাভ কৰিলে সেই অনুভৱ কৰি তেওঁ আৱেগিক হৈ পৰে। গল্পটিত অপ্ৰাপ্তিৰ মাজতো লুকাই থকা মধুৰতাৰ সৌন্দৰ্য প্ৰকাশ ঘটিছে। 3 নম্বৰ কুৱেশ্যন, বুদ্ধদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল? উত্তৰ, চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহে কিছু অকলশৰীয়া অনুভৱ কৰে। তেনে সময়ত পুৰণি মন-মেলা বন্ধুৰ সান্নিধ্য আনন্দ প্ৰদান কৰে। বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু সঁহাৰি লাভ কৰা যায় তেন্তে এই আনন্দ দুগুণে বৃদ্ধি পায়। নিজৰ পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি বুদ্ধদেৱ চৌধুৰীয়ে তেনেকুৱা আনন্দকে অনুভৱ কৰে। বুদ্ধদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুয়ো আছিল ঘনিষ্ঠ বন্ধু। ইমানে ঘনিষ্ঠ বন্ধু, কিন্তু পৰস্পৰ চিঠি-পত্ৰ লিখাৰ অভ্যাস নাই। কিন্তু বহুদিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত বুদ্ধদেৱ চৌধুৰী হঠাৎ এদিন বন্ধু প্ৰশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখে। তেওঁ ভাবে যে প্ৰশান্ত শৰ্মাই নিশ্চয় চিঠিখনৰ উত্তৰ দিব। কিন্তু বহুদিন অপেক্ষা কৰিও প্ৰশান্ত শৰ্মাৰ পৰা কোনো উত্তৰ নাপালে। অৱশেষত বুদ্ধদেৱ চৌধুৰীয়ে এদিনাখন প্ৰশান্ত শৰ্মাৰ ভাতিজা ল'ৰা এজনৰ পৰা জানিবলৈ পায় যে প্ৰশান্ত শৰ্মাৰ মৃত্যু হৈছে।
বুদ্ধদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মা ঘৰলৈ যোৱাত পৰিয়ালৰ সকলোৰে পৰা জানিবলৈ পায় যে প্ৰশান্ত শৰ্মাই বুদ্ধদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই অতি আনন্দিত হৈছিল আৰু তেওঁৰ পুত্ৰ, তেওঁৰ ছোৱালীবোৰৰ, তেওঁৰ পৰিবাৰ সকলোকে চিঠিখন দেখুৱাইছিল। বুদ্ধদেৱ চৌধুৰীয়ে বিষয়টো আলোচনা কৰিছিল। চিঠিখনৰ এক উত্তৰ পঠাব বুলিও তেওঁ ভাতিজাৰ দ্বাৰাই লেফা এটি যোগাৰ কৰিছিল। কিন্তু তেওঁ চিঠিখনৰ উত্তৰ লিখিব লোৱাৰ আগতেই মৃত্যুৰ মুখত পৰে। সেই চিঠিৰ উত্তৰ দিয়া নহল। 4 নম্বৰ কুৱেশ্যন, আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটিত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ, চিঠি হৈছে এক যোগাযোগৰ মাধ্যম। এই সময়ত চিঠিৰ দ্বাৰাই সকলো তথ্যৰ আদান প্ৰদান কৰা হৈছে। সময়ো লাগিছিল যথেষ্ট এখন চিঠিৰ বাবে কৰা সেই অপেক্ষাৰ সময়খিনিক মধুৰ কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত বুদ্ধদেৱ চৌধুৰী অকলশৰীয়া সময়ত বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখে। তাৰ পিছদিনাৰ পৰা তেওঁ চিঠিৰ উত্তৰৰ বাবে অপেক্ষা কৰে। চিঠি অহাৰ সময়খিনিক বাহিৰৰ কোঠাৰত বহি তেওঁ বাট চাই ৰয়। আকৌ দেখা যায় যে বুদ্ধদেৱ চৌধুৰী বাগানত থকা কালচোৱাত পত্নীৰ পৰা চিঠি পাবলৈ অধীৰ হৈ অপেক্ষা কৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁ চিঠি আহিব লগা দিনৰ সন্ধিয়ালৈ ধৈৰ্য ধৰি থাকিব নোৱাৰি নিজেই 4 মাইল দূৰত থকা টিংখঙলৈ আগবাঢ়ি গৈছে। আনফালে প্ৰশান্ত শৰ্মাই বুদ্ধদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই এক মধুৰ আনন্দ লাভ কৰিছে। তেওঁ চিঠিখন সকলোকে দেখুৱাইছে, নিজৰ পৰিয়াল, আনকি ঘৰলৈ অহা আলহী আদি সকলোৰে লগত বুদ্ধদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছে। চিঠিখনৰ এক উত্তৰ লিখিবলৈ তেওঁ লিফা এটিও যোগাৰ কৰিছে। কিন্তু তেওঁৰ মৃত্যু হোৱাত সেই চিঠিখনৰ উত্তৰ দিব নোৱাৰিলে। এইদৰে শিলভদ্ৰই চিঠি পাতিত আপোনজনৰ পৰা পোৱা চিঠি আৰু সেই চিঠিৰ বাবে কৰা অপেক্ষাৰ মধুৰ সময়খিনিক সুন্দৰ ৰূপত প্ৰকাশ পাইছে। 5 নম্বৰ কুৱেশ্যন, চিঠি গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। উত্তৰ, সাধাৰণতে গল্পৰ নামকৰণৰ মাজত কেইবাটাও কথা জড়িত হৈ থাকে, যেনে বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয়, কেন্দ্ৰীয় ভাৱ ইত্যাদি। শিলভদ্ৰই চিঠি গল্পটোৰ নামকৰণৰ সাৰ্থকতাও এইকেইটা দিশত দেখা যায়। গল্পটিৰ বিষয়বস্তু চিঠিক লৈ গঢ় লৈছে। গল্পটোৰ প্ৰধান চৰিত্ৰ দুটি বুদ্ধদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মালৈ চিঠিক লৈয়ে কাহিনী গতি কৰিছে। বুদ্ধদেৱ চৌধুৰী প্ৰশান্ত শৰ্মালৈ চিঠি পঠাইছে আৰু সেই চিঠিৰ উত্তৰ বাবে অপেক্ষা কৰিছে। গল্পটিত প্ৰখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথে লিখা চিঠিৰ প্ৰসংগও আছে। সেই চিঠিৰ কিমান মূল্য সেই কথা উল্লেখ কৰিছে। বুদ্ধদেৱ চৌধুৰী ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীনভাৱে অপেক্ষা কৰাৰ কথাও গল্পটিত বৰ্ণিত হৈছে। আনহাতে বুদ্ধদেৱ চৌধুৰীৰ বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখন কেন্দ্ৰ কৰি দুখন ঘৰৰ উৎকণ্ঠ আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা অৱস্থাত প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা বুদ্ধদেৱ চৌধুৰীৰ আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ লবলৈ যোৱা বুদ্ধদেৱ চৌধুৰীক সকলোৰে চিঠিখনৰ কথাকেই কৈছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে গল্পটিৰ আৰম্ভণিৰ পৰা অন্তলৈ চিঠি কেন্দ্ৰ কৰিয়ে বিষয়বস্তু গঢ় তথা গতি লৈয়ে চিঠি গল্পটোৰ নামকৰণ সাৰ্থক হৈছে বুলি ক'ব পাৰি। উপৰিঞ্চি প্ৰশ্ন। 1 নম্বৰ কুৱেশ্যন, শিলভদ্ৰ কোন যুগৰ লিখক আছিল? উত্তৰ, শিলভদ্ৰই ৰামধেনু যুগৰ লিখক আছিল। 2 নম্বৰ কুৱেশ্যন, শিলভদ্ৰৰ প্ৰকৃত নাম কি আছিল? উত্তৰ, শিলভদ্ৰৰ প্ৰকৃত নাম আছিল ৰেৱতী মোহন দত্ত চৌধুৰী। 3 নম্বৰ কুৱেশ্যন, শিলভদ্ৰই কিহেৰে সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল? উত্তৰ, শিলভদ্ৰই উপন্যাসেৰে সাহিত্যিক জীৱনৰ আৰম্ভ কৰিছিল। 4 নম্বৰ কুৱেশ্যন, তেওঁৰ প্ৰথম গল্প সংকলনখন কি আৰু কেতিয়া প্ৰকাশ পায়? উত্তৰ, তেওঁৰ প্ৰথম গল্প সংকলনখন হ'ল বাস্তৱ আৰু এইখন 1975 চনত প্ৰকাশ পায়। 5 নম্বৰ কুৱেশ্যন, তেওঁৰ দুখন গল্প সংকলনৰ নাম লিখা। উত্তৰ, কোনো ক্ষোভ নাই সমুদ্ৰতী।
ভিডিওটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ফেসবুক পেজত গৈ ফলো কৰি দিয়া আৰু এটা শেয়াৰ কৰি দিয়া লিংক ডেসক্ৰিপশন বক্সত আছে লিংকত ক্লিক কৰি তোমাৰ প্ৰয়োজন অনুসৰি যেটো চেপ্টাৰৰ ভিডিও লাগে তুমি চাই লোৱা অতি সোনকালে আকৌ নেক্সট ভিডিও লৈ আহি আছো তোমালোকৰ সন্মুখত